কাষত একদম ফুৰিবলৈ এতিয়া এফালে দেখিছে কিমান ধুনীয়া পৰিৱেশ। হাই এইফালে চাওক, বালি 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 এইফালে পানীৰ মাজত কি ধুনীয়া। আপোনালোকক এটা মই পানীৰ তলৰ দৃশ্য দেখাম ৰ'ব। নমস্কাৰ ৰাইজসকল, আজি আমি প্ৰথম ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, বছৰৰ প্ৰথম ভিডিঅ'। আমি আহিছোঁ এতিয়া নদী পাৰত। এতিয়া আজি খানা খাম, আমি জানুৱাৰী মাহৰ আজি 1 তাৰিখ, সেইকাৰণে আজি খানা খাম ইয়াতে। আপোনালোকে পৰিৱেশটো এবাৰ চাই লওক, কিমান ধুনীয়া পৰিৱেশ। এইফালে আছে আমাৰ পৰাণ, এয়া আমাৰ আলুগুটি কাটি আছে। কৃষ্ণদা কি কৰিছে? পলিথিন ধুইছে, বিলাহী কুটিছে। এইফালে চাওক, এখন গোটেই বালি বালি গোটেই ভিউ চাওক না, কি ধুনীয়া। আমাৰ খানা বনি আছে এইফালে হাবিৰ মাজত। আছনে? বাইক লৈ আছে বালিৰ মাজত, দেখিছে সেইখন মোৰ চাইকেলখন। এইফালে আৰু এটা পাৰ্টি আছে চাইডত। সেইফালে আমদালি কাটিছে নেকি? আমাৰ দাদাই গান জুৰিছে, আমদালি কাটিছে। গোৱা আকৌ এয়া জেং দেখিছে, জেঙে আপোনাৰ ভাত, জেং ৰান্ধনি ভাত বনাই, ভাত উতলাই আছে, ভাত ৰান্ধিছে উতলাই থকা। এইফালে মাংস উতলিছে, আজি খাম গাহৰি। আমাৰ কৃষ্ণদাই মাংস কাঢ়ি আছে, বইল কৰি হৈ গৈছে আমাৰ গাহৰিটো, হয় নহয়? ভাতটো লাই দিয়া অকণমান। মাংস ধুনীয়া বেছি সিজিলে। এই ষ্টিক আছে বনাই থৈছোঁ আমি, ষ্টিকতে লগাব লাগে আৰু পুৰিব লাগে, খাব লাগে। দেখিছে কিমান ধুনীয়া লাগিছে আমাৰ পৰিৱেশ। সেয়া হাই কৰি দিয়া আকৌ, নতুন বৰ্ষৰ শুভেচ্ছা দিয়া আকৌ। সেই ঐ মোবাইল টিপি থাকিবা নেকি? খানা আহিছা, কিবা এটা কৈ দিয়া। ধন্যবাদ ধন্যবাদ। এইফালে চাওক গোটেই হাবি হাবি, এইফালে আছে নদীখন। আপোনালোকেও কেতিয়াবা পিকনিক খাবলৈ ইয়াত আহিব পাৰে ন? খালি আহিবলৈ অলপ প্ৰব্লেম, বালি বেছি। আমাৰ ষ্টিক চিলাই হৈ গৈছে, এডাল 2 নম্বৰডাল চিলাই আছে। মাংসটো এক্সট্ৰাকৈ পুৰিব লাগিব ইয়াতে। নহৰু শুনি আছোঁ আমি, ওলাই গৈছে নতুন ষ্টাইল নহৰু শুনা। মিঠাতেলৰ বটলটো খালী কৰি লওক লাহেকৈ, আৰু আদা নহৰু তাৰপিছত পিটি দিয়ক। দা কথা কি আছে, গাহৰি পুৰি আছে, ফিনিচিং টাস্ক দি আছে মানে। এইবাৰ মাংস বনাব হৈছে, মাংসটো ভাজিলোঁ, পিঁয়াজ নহৰু কুটিলোঁ, দেখিছে আপোনালোকে। এইটো মাল নহয় আকৌ দেই, এইটো মিঠাতেলহে। এইটো মাল বুলি ভুল নকৰিব। বনাই আছে, খবৰ বেছি দিন নাই খাবলৈ, হয় ন? কিবা কবি নেকি? বান্দৰ দেখিছোঁ। এবাৰ মাংস বনাবলৈ মই পালোঁ ভাগত। বিলাহী ভাজি আছোঁ, বিলাহীটো গুৰি হ'ব লাগিব, তেতিয়া দিব পাৰিম। মাংস ভাজি থোৱা আছে।
আমাৰ এতিয়া কেমেৰামেন আছে কৃষ্ণদা এইফালে কৃষ্ণদাকো অকণমান চাই লওক এয়া কেমেৰামেন আমি ৰাখি লৈছোঁ মগাই আনিছোঁ এক্সট্ৰাকৈ ৰতনপুৰৰ পৰা আমাৰ খানা বনাই হৈ গৈছে বৰ্তমান দেখিছে মাংস কাহিকক দেখাই দিয়া আকৌ কাৰিকৰ দেখিছে ধুনীয়াকৈ ইয়াত চাওক আমাৰ নতুন কাৰিকৰ বনাই আছে গাহৰি ইয়াত আজি খাবলৈ ভালকৈ আমি মুঠতে এটা আমাৰ ভাত খাব হৈ গৈছে এফালে ভাত পাৰিছোঁ হাই কৃষ্ণ এই পৰাণ হাজৰিকা এইফালে হাজৰিকা ফোনত ব্যস্ত ধুনীয়াকৈ দিবা দেই এটা মাংস নেমুক এটা ফটাফট ফটো এটা মাৰিব লাগিছিলে এই বগৰী খাব যা নেকি দেখিছে নাই আমাৰ খানা ওচৰত এইফালে বগৰী খাবলৈ ক'লে বগৰী খাব পাৰে এইফালে গোটেই বগৰী দেখিছে একদম খেতি কৰি দিছোঁ দেখিছে এইফালে বগৰী গোটেইখন কি লাইনকৈ আছে এইফালে ভাত বুলি ক'লে ভাতেই এইফালে দেখিছে নাই গোটেই টেঙা আদা দি দিছা নেকি লগত মোৰ ন টেঙা দুপিছ বজা মাউলুঙত আছো আমি এতিয়া মাউলুং চাপৰিত আছোঁ আমি এই মাউলুঙা আমি এতিয়া আছোঁ মাউলুঙত এইফালে মাউলুঙত আছোঁ মাউলুঙত এই মাউলুঙত আছোঁ দেই একো গ্লাছ আনিছে দিয়া ধুনীয়াকৈ এটা গ্লাছ দি দিয়া এই চেণ্ডেল খুলি ল'ব লাগে গম পাইছে নাই এই চুইয়া ক'ত এই পৰাণ বিলনীয়া লং পেণ্ট পিন্ধি আহিছে এটা ভাগত ভাতে নাপালে ডাঙৰ কাহিনী হ'ল এইটো দাদা ভাগা মুখৰ আগত ভাতৰ কাহি নাই দেখিছে তাৰ নাই ভাত নাই এবাৰ মোৰ পৰা খাবি দে ডাঙৰ নাই একেবাৰে খাওঁ উঠি গ'লে ভাত দিয়া হৈ গৈছে এতিয়া আমাৰ মাংস দিছে এফালৰ পৰা ঐ মাংস চাই দিবা দেই আমি খানা খাই আদায় হ'ল এতিয়া খানা সামৰিলোঁ এতিয়া আমি যে বালি কাষত একদম ফুৰিবলৈ এতিয়া এফালে দেখিছে কিমান ধুনীয়া পৰিৱেশ হাই এইফালে চাওক এইফালে গোটেইখন মই পানীৰ তলত দৃশ্য দেখাম ৰ'ব আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছে প্ৰথম বছৰৰ প্ৰথম ভিডিঅ' এবাৰ চাওক ৰাইজসকলে কিবা কিবি কৈ দিয়ক আকৌ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে